Hello, welcome back to my channel. আজি ইটো বাস্কেট কেনেকা বনাব ইটো বনাই কিনা দেখাব ইটো পাঁচ টেঙা মিহিন কৰি কিনা হালি কিনা ৰাখিবলৈ লা ইটো বাস্কেট বনাই কিনা দেখাব নাজানাখান বি পিছি থাকিব পাৰে আৰু জানাখান বি থাকিব এলিবি নাজানাখান কাৰণে ইটো ঘৰতে নিজা পৰা বি বনাব পাৰিব ইটো পৰা ইটো কেনেকা বনাই itu বনালা process কেনেকা আছে কেনেকা system তে বনাই এইটো আজি লা ভিডিওতে দেখাই দিব মানুহখানটো এলোপ্লেন তাকপি বনাই আমাখানটো এইটো পাঁচ টেঙা ফিল্ড কৰিবলৈ লা বাস্কেট তাকপি বনাবলৈ জানিব লাগে আৰু পইচাৱালা খানটো একো নহয় মানুহখান পৰা বনাই দিয়া লা কিনিবি itu round ডাঙৰ হ'ব কাৰণে এনেকা হালিছে মৰাৰ পৰা খালি মৰাতে হালাটো চাবি এনেকা স্লিপ হৈ যায় আৰু এতিয়া পাথৰ হালিছে এইটো মাজতে ৰাউণ্ড ডাঙৰ হ'বলৈ ৰাউণ্ড ওলাবৰ কাৰণে অলপ ওপৰতেতো ডাঙৰ হৈ কিনা যাবলৈ এতিয়া এনেকা হালিছে ৰাউণ্ড কৰি কিনা একটা ইন একটা আউট কৰি কিনা হালিছে বেম্বু হালি কিনা থাকাটো একটা ইন একটা আউট এনেকুৱা কৰি কিনা ৰাউণ্ড কৰি কিনা বেম্বুটো অলপ পাতলা চাইড লৈ কিনা হালিছে এইটো ফিনিচিং দি আছে এতিয়া চবচে টপ জাগা আছে এইটো এতিয়া যোনটো ফিনিচিং কৰি আছে सबसे टॉप जगह ला है ಇದು বেছি টান আছে এইটো বনাটো মইতো 3 লৈছে হ'লেও আপোনাহা লা টাইম বৰবাদ কৰিবলৈ মন নাই এইটো পৰা মই খাতা কৰি কিনাহে বনাই আছে 1 বাজিৰ পৰা বনাটো 5 বাজি বি পাৰ হৈ না খতম হৈছে হ'লেও শৰ্টহে বনাইছে কেলে আপোনাহা লা কিন্দিৱা বেয়া প্ৰব্লেম নাই মই খাতা পৰাই দেখাই আছে ইয়াতো ইণ্টাৰলক দি আছে যোনটো আঁকিতে বনাইছে এইটো পাহাৰতে নলাবৰ কাৰণে টানা টানি টাইমতে এইটো কাপোৰাতে বি চিলাই দি কিনাটো ইণ্টাৰলক দিয়ে এইটো নিচিনা এইটোৱেই চেম চিষ্টেম আছে এইটো ইণ্টাৰলকটো এনেকুৱা দিব লাগে এইটোকে নাবি পিছি ওলাইছে পিছি গৰম হ'লেতো উপায় নাই আপোনালোকে দেখাবৰ কাৰণে একদম বনাবলৈ মই বি কোচিছ কৰিছে ইমান কিবা ফিনিচিংটো ভাল নহ'ব পাৰে হ'লেও বি আপোনালোকে এইটো দেখাইছে এইটো পিচিতে এনেকুৱা বেম্বু দুটা লৈ কিনে এইটো পিচিৰে পাঁচ টকোপাতা এনেকুৱা হালিব হালি কিনা এইটোকে পাঁচ টেঙা মিহিন গুৰি না থকাটো হালিব আৰু নিজিফালে এইটো লা পানী ওলা ল'বলৈতো কিলান নহ'লে বাল্টিন ব্লু কালাৰ দেখাটো এইটো আছে এইটো পৰা এইটো কিলানতে জমা হ'ব পাঁচ টেঙা পানীটো আৰু ওপৰ চাইডে পাথৰ লৈ কিনা পন কৰিছে অলপ তাই ভাৰী হ'লেতো পানী খানটো পাঁচ টেঙা লা পানীটো চব নিজিৰি আহি যাব